বাইদেউ বিয়া হয়, ছোৱালীজনী তুলনি বিয়া হয়, তাৰ হয় 4 দিনা গা ধোৱা হয়। সেইকাৰণে যাবলৈ ওলাইছোঁ, চাই থাকিব। নবৌহঁত গ'ল, মোৰ দেৰি হ'ল বাৰু। আমি গৈ আছোঁ, মানে খোজকাঢ়িয়ে গৈছোঁ আৰু ওচৰতে গাঁৱতে মানে বিয়াখন তুলনি, মানে খোজকাঢ়িয়ে গৈ আছোঁ। নবৌহঁতো গৈ আছোঁ, আমি গৈ আছোঁ আৰু এতিয়া মোৰ লগত পিঞ্চি আৰু ফুচু গৈছে। পিঞ্চিক চিনাকি কৰাই দিছে এই যে নিচা হাই কৈ দিয়া। আৰু আমি বহুত দেৰি হ'ল, এতিয়া আমি বহুত লাষ্টত আমি তিনিজনীয়ে আমি বাইদেউহঁতৰ ঘৰ আহি পাই গ'লোঁ। খাৱনি দিছে, আকৌ ইয়াৰ হয় মাহ হালধি, ইয়াত গা ধুৱাব। এতিয়া ইয়াত গাখীৰ দি হেৰি কৰিব ন, গা ধুৱাব ন, গা নোৱাব চাৰিদিন লগুণত ৰাখিছে মোক। নামাতো মাৰ গাটো, 4দিন লগুণত ৰাখিছে মোক। আমাৰ বৌহঁতে চাহ বনাই আছে। এজনী হয় আমাৰ ডাঙৰজনী বৌ, এজনী হয় বৌ, আকৌ এইজনী হয় আমাৰ বৌ, আকৌ এইজনী হয় বৰষা, এজনী হয় আমাৰ বাইদেউ ছোৱালীজনী ডাঙৰজনী, আৰু এইজনী হয় আমাৰ বাইদেউ। দেখিছে নহয় কিমান আমি ঘৰ আহি পাই গৈছোঁ। এতিয়া বহুত ভাগৰ লাগিছে, বহুত হুলস্থুল হ'ল বাৰু তাত, এইখানে ইমান ভালকৈ ভিডিঅ' কৰাটো নহ'ল।